সৌৰভ শইকীয়াৰ কবিতা দুপৰীয়াৰ চিঠি। চুমা আৰু চকুপানীৰে তিতি আহিছে গোটেইখন চিঠি। চিঠি নহয় যেনিবা তোমাৰ হাত, অকল ৰুমাল চিলাই তোমাৰ হাতে, অকল কিতাপ লুটিয়াই তোমাৰ হাতে। বিষাদ লেখে তোমাৰ হাতেতো মিছাক নাসাজে। কেলেই ডাকত দিলা কলপতীয়া পদূলিৰ পৰা। উৰি আহিছে চিঠি নহয় যেনিবা তোমাৰ হাত। তুমি লিখিছা, ইন্দ্ৰনীল, ডাকঘৰৰ বিশ্বাসঘাতকতাৰ কিন্তু তুলনা নাই। এখন নহয় দুখনকৈ চিঠি তোমাৰ হাতত নপৰিল। মানুহে দেখোন আজিকালি চিঠি নিলিখেই, কাঢ়ি লৈ গ'ল মোবাইল ফোনে, ইণ্টাৰনেট, ইমেইলে। শত্ৰু সিহঁত আমাৰ আন্তৰিক ভাৱ বিনিময়ৰ মাজত এখন জেওৰা। আমাৰ মধুৰতম অপেক্ষা আৰু অনুভৱখিনিক তাচ্ছিল্য কৰি বেছি বাস্তৱবাদী দেখুৱাইছে সিহঁতে। কিন্তু কিহত বাস্তৱ সিহঁত, যিয়ে নিজৰ অতীত আৰু তেজক স্বীকাৰ কৰিবলৈ টান পায়। তথাপি আখৰ হেৰাই যোৱা এই দিনবোৰত সময়হীন যন্ত্ৰ সৰ্বস্ব এই মানুহবোৰৰ মাজৰ পৰা মই তোমালৈ এষাৰি লিখিছোঁ। এডভাইচ কৰা নাই, মই তোমাক পিছলৈও টনা নাই। I will write to you till my heart permit। কলমটো হাতত লৈ এতিয়া এই মুহূৰ্তত ভাবিছোঁ এখন দীঘল চিঠি লিখিম তোমালৈ। কলমেও বাৰে বাৰে সুধিছে মোক, কোৱা কি লিখিম তোমালৈ। আৰু মই মনৰ ভঁৰালত আশাৰ চাকি জ্বলাই বিচাৰি ফুৰিছোঁ কলমটোৰ বাবে কিছু কথা। কলমৰ দাবী লিখিবই লাগিব, কিন্তু কি লিখিম কি ইন্দ্ৰনীল? ভয় খাইছা নেকি তুমি? চিঠিখন খুলিবলৈ তোমাৰ ভয় কিয়? তপ্ত এন্থ্ৰাক্সৰ বাবে, পত্ৰবোমাৰ বাবে, নে মোৰ চুমা আৰু তোমাৰ অংগীকাৰবোৰৰ বাবে? ভয় নাই, মই বাধ্য নকৰাও তোমাক। কিন্তু মোৰ বেয়া লাগিব এই জানি যে সময়ৰ হাতত তুমি হেৰুৱাই পেলালা ইতিমধ্যে। তোমাৰ সোণ সিহঁতে কাঢ়ি লৈ গ'ল, মই দেখা পালোঁ ইন্দ্ৰনীল। আকাশে চাই আছে ওপৰৰ পৰা। তুমি যেন উটি গ'লা এইমাত্ৰ বিৰাট এটা মেটেকা। তুমি মেটেকা নেকি ইন্দ্ৰনীল? ভাবিছিলোঁ দুকুল উপচা তুমি নদীৰ নাও, পাৰ হৈ আহিবা বহাগৰ দুপৰীয়া। তেন্তে কিয় দেৰি কৰিলা? নাওখনি লৈ তুমি আহা, সোৱণশিৰিৰ ৰঙা ঢৌ হৈ আহা তুমি। সেই ঢৌবোৰত আমি বিচনা পাতিম, তাৰ পাৰত আমি বালিঘৰ সাজিম। ঘৰ সজাৰ স্বপ্ন শৈশৱৰে। কি নাম তাৰ ইন্দ্ৰনীল? কোনেও তোমালৈ চিঠি নিলিখে, খামত ৰামধেনু ভৰাই বৰষুণৰ মাজেৰে তোমালৈ কোনেও নপঠায়। পিয়নে তোমালৈ চিঠি নানে, তোমালৈ চিঠি নাহে দুপৰীয়া বুলি তুমি গান লিখিলা নেকি? দুপৰীয়াৰ চিঠিয়ে আজিয়ে নহয় বহুদিন আগেয়ে ঘোষণা কৰিছে ৰাতিপুৱাৰ বাদে আৰু তোমাক একো নিদিম। ইন্দ্ৰনীল, মনত আছে তোমাৰ ব্যাকুল বাসনাত এখন চিঠি বিচাৰিছিলা। আখৰবোৰৰ মাজত তুমি মোক চুই চাব খুজিছিলা, আৱিষ্কাৰ কৰিছিলা, হেৰাই পাইছিলা। আমাৰ আন্তৰিক ভাৱ বিনিময়ৰ মাজত সেয়া এখন সাকো নাছিল নে? সেয়া কোনে ভাঙি দিলে? সেই চিঠি কলৈ গ'ল? দুপৰীয়াৰ চিঠিয়ে আজিয়ে নহয় বহুদিন আগেয়ে ঘোষণা কৰিছে বতৰ ফৰকাল হ'ব, কাইলৈ আকাশত মেঘ নাথাকিব। I will write to you till my heart permit। মই এতিয়াই লিখিম ইন্দ্ৰনীল, মই তোমালৈ চিঠি লিখিম।